हेलो एवरीवन আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল Dipikarheujiaprithibi স্বাগতম জনাইছো। আজি মই কোনো ধৰণৰ ৰেচিপি ভিডিঅ' বা ব্লগ লৈ নাই অহা। আজি মই আপোনালোকক মাত্ৰ জনাবলৈ আহিছো যে মোৰ ভিডিঅ' দিয়া ইমান দেৰি কিয়নো হৈছে। আপোনালোকে থাম্বনেল দেখি হয়তো গম পাইছে চাগে, মানে টাইটেল দেখি থাম্বনেল দেখি হয় ভন্টি ভৰি ভাগিলে। যোৱা 15 তাৰিখ মানে দশমী দিনাখন আমাৰ ঘৰত এখন সৰুকৈ সকাম আছিলে। গতিকে সকাম থকাৰ কাৰণে ভন্টিয়ে দৌৰাদৌৰি হয় ন, সকাম থাকিলে সাধাৰণতে কামবোৰ দৌৰাদৌৰি কৰা হয়। ভকতো আহিবলৈ সময় হৈ গ'ল। তেতিয়াই মানে পটককৈ কিবা এটা বস্তু বাহিৰৰ পৰা আনিবলৈ যাওঁতে খোজকাঢ়িয়ে গৈছিলে, বৰ বেছি জোৰত গৈছে বা দৌৰি গৈছে সেনেকুৱাও নহয়। তথাপিও ঘপককৈ পৰিও যোৱা নাই, মানে খোজটো দিছে, খোজটো দিওঁতে ভৰিটো এনেধৰণে বেকা হৈ গ'ল। আৰু বেকা হৈ যোৱাৰ কাৰণে মানে তাতে তাই ঠাইতে বহি দিলে। তাৰপিছতে পাপা আছিলে, তাৰ পাপাই ধৰি মানে অকণমান ভৰিটো বেকা হৈ আছিলে, তাৰ পাপাই এনেকৈ লাহেকৈ চিধা কৰি দিবলৈ চেষ্টা কৰিলে। বছ সিমানেই আৰু, মানে খুব জোৰকৈও যে কৰিছে ভাগি গৈছে তেনেকুৱা নহয়। এতিয়া কেতিয়া ভাগিলে কি হৈছে ইমান বৰ বিশেষ ক'ব নোৱাৰোঁ, হয়তো তাই খোজটো দিওঁতেই মানে এনেকৈ বেকা হৈ যাওঁতে হয়তো ভাগিলে। তাৰপিছতে সকামটোতো সেয়া হৈয়ে আছে আৰু পটাপট তাইক ডক্টৰৰ ওচৰলৈ লৈ যোৱা হ'ল। তেনেকৈ লৈ যোৱা হোৱাৰ পিছত ডক্টৰে প্লাষ্টাৰ কৰিলে মানে হয়, তাই যিটো ভৰিৰ একেবাৰে তলৰ পানী গাঁঠি বুলি কয়, সেই গাঁঠিটো প্লাষ্টাৰ কৰিলে জইন হ'ব, কিন্তু মানে ধৰক পিছত আকৌ কেতিয়াবা খুলি যোৱাৰ চান্স থাকে বুলি ক'লে ডক্টৰে আমাক। সেইকাৰণে এটা সৰুকৈ অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে। গতিকে অপাৰেশ্যন কৰিবলৈতো আৰু যাবই লাগিব। সেইদিনাখনি সকাম ভাঙি গধূলি 6টামান বজাত, মানে দশমীৰ দিনাখনি কথা কৈ আছোঁ, 6টামান বজাত আমি গ'লোগৈ। নাৰ্ছিং হোমত এডমিট হ'বলৈ ক'লে, আমি এডমিটো হ'লোঁ। কিবাকিবি পৰীক্ষা কৰালে। পিছদিনাখনি 5:30 বজাত, পিছদিনাখনি গধূলি 5:30 বজাত তাই অপাৰেশ্যনটো হ'ল। ভালে হ'ল আৰু হৈ যোৱাৰ পিছত সেইদিনটো থাকিলোঁ। তাৰপিছতে পিছদিনাখনি মানে 16 তাৰিখৰ দিনা অপাৰেশ্যন হ'ল, 17 তাৰিখৰ দিনাখনি আমি ঘৰলৈ গুচি আহিলোঁ। মানে ৰিলিজ দিলে আৰু আহিব পাৰিম বুলি ক'লে। তাৰপিছত এতিয়া সেই তেনেকৈ আৰু বেড ৰেষ্টত আছে। ৱাকাৰ লৈ পেলাই এনেকৈ যাবলৈ দিছে। আজিতো 15 দিনমান হৈ গ'ল, 15-16 দিন হ'ল নেকি আজিতো। তেনেকৈ আছে আৰু ৱাকাৰ লৈ ইফালে সিফালে, মানে বহুত দূৰ নহয়, এনেই ঠাইতে অকণমান ইফাল সিফাল যাবলৈ দিছে। তাৰপিছত আজি চিলাইও কটা হ'ল বাৰু। পিছে ডক্টৰ নাই, আমি আকৌ ডক্টৰক এদিন দেখুৱাবলৈ যাব লাগিব। চেকআপত এদিন গৈছিলোঁ, আকৌ এদিন যাব লাগিব। গতিকে আপোনালোকক জনাম বুলি ভাবিলোঁ কাৰণে মই জনালোঁ। ভিডিঅ'বোৰ দিওঁতে ইমান দেৰি কিয় হৈছে, মানে দিয়াই নাই বহুত ভিডিঅ'। আগতে যি 2টা ভিডিঅ' দিছিলোঁ সেইকেইটা ভিডিঅ' মই আগতে কৰি থোৱা আছিলে, মাত্ৰ আপলোড দিয়া নাছিলোঁ, সেইকাৰণে দি দিলোঁ। মানে আমি 14 তাৰিখে পূজা চালোঁ ন, 13 তাৰিখে পূজা চাইছোঁ। তাৰপিছত 14 তাৰিখে থাকি 15 তাৰিখৰ দিনাখনি ঘটনাটো হ'ল। এতিয়া 1 মাহ সম্পূৰ্ণ বেড ৰেষ্ট দিছে। মানে ভৰি পতাটো এনেকৈ পেলাব পৰা হোৱা নাই, 1 মাহলৈকে তেনেকৈ পেলাব নোৱাৰিব। তাৰপিছত ডক্টৰে চাই মেলি ল'ব, তাৰপিছত পৰা হ'ব বুলি কৈছে। গতিকে সেয়াই আৰু সিমানেই। গতিকে আজি মই আপোনালোকক সিমানখিনি কথা ক'বলৈহে আহিলোঁ। আৰু এতিয়া মই ভিডিঅ'বোৰ দিব পৰা নাই, মানে ভিডিঅ' কৰিবলৈ সময় নহয় ন, ৰেচিপি হওক বা ভ্লগেই হওক দিবলৈ সময়ে নাই। কাৰণ গোটেইখিনি সময় মই তাইক দিবলগীয়া হৈছে। তাই যিহেতু বিচনাত, গতিকে সকলোখিনিতো ময়ে কৰি দিবলগীয়া হৈছে। আৰু সময়খিনি মই তাইক দিয়াৰ কাৰণে ভিডিঅ' কৰিবলৈ সময় পোৱা নাই। বাৰু হ'ব, একো নাই, চলি যাব। তাৰ মাজে মাজে দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আপোনালোকক জনাম বুলি ভাবিছিলোঁ সিমানখিনি কথা, সেইকাৰণে জনালোঁ। আৰু আজি এতিয়া ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিছোঁ, আৰু ভিডিঅ'বোৰ আগলৈ দি থাকিম, গতিকে চাই থাকিব।